সো হে গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আহিলোঁ ওদালগুৰি ডিষ্ট্ৰিক্ট টংলা টাউনলৈ বুলি। আৰু কিয় আহিছোঁ আপোনালোকে চাই থাকিব। তো মই এনেকৈ মাস্ক লগাই লৈছিলোঁ কাৰণ গাড়ীবিলাকৰ কাৰণে বহুত বেছি ধূলিটো। এইফালে চাওক, টমটম মানে ৰাস্তাটোত মানে অলপো জিৰণি নাই, নন ষ্টপ মানে গাড়ী চলিয়ে থাকে আৰু এনেকৈ। ব্যস্ত চহৰ আমাৰ টংলা। আৰু মই এনেকৈ টংলা চহৰত খোজকাঢ়ি কৰি আছোঁ। সন্ধিয়া হ'বৰ সময় হৈ আহিল আৰু এনেকৈ ফুটপাথৰ দোকান এখনত আছোঁ। কিবা অলপ খাম আৰু কি পাওঁ কি নেপাওঁ। ইফালে দেখিব পাৰে আপোনালোকে টংলা চহৰৰ এম বাজাৰ। তো ইয়াতে যি লাগে আপুনি বজাৰ কৰি ল'ব পাৰিব। ৰাখা কাল সন্ধিয়া আহি পাই গ'লোঁ এটা বিল্ডিঙত। তো মইতো নাযাওঁ বিল্ডিংটোৰ ওপৰত। তো মই ই ৰিক্সাৰ জীৱনীয়ে আৰু ই ৰিক্সাখন ইয়াতে ৰখাই মই মানুহকেইটাক ৰখি আছোঁ এতিয়া। উপায় নাই, এনেকৈ আৰু এয়া চাওক, অন্ধকাৰময় হৈ গ'ল, একো চিনি নোপোৱা হৈ গ'ল। উপায় নাই আৰু কেতিয়াকৈ ঘৰ যাই পাম তাকে ভাবি আছোঁ। আৰু মোটামুটি ঘৰৰ পৰা দূৰত আছোঁ 19-20 কিলোমিটাৰমান দূৰত আছোঁ। আৰু এতিয়া যাওঁতে 1 ঘণ্টা 30 মিনিটমান লাগিব। ৰাস্তাও বেয়া, 1.5 ঘণ্টা লাগি যাব। আৰু তো মোক দেখি পাইছেনে, পুৰা অমাৱস্যাৰ দৰে ক'লা হৈ আছে। গাইজ, মই এনেকৈ বাহিৰত বহি ৰৈ আছোঁ আৰু তো ওলাই অহাই নাই। এই বিল্ডিংটোৰ ওপৰতে মানুহকেইজন আছে আৰু কি কৰিছে গম নাপাওঁ। তো জল্দি আহিলে ভাল আছিলে, জল্দি ঘৰত গৈ পাব লাগে গাইজ। এয়া বিল্ডিঙৰ ওপৰত চাব, কি শ্বৰ্ট কৰা যেন হৈ আছে। চাওক, দেখিলে মোৰ কিন্তু ভয়ে লাগি আছে। তো গাইজ, পইচা চাও। Oh my dogs, আছে জোতা, পেন, চোলা কিনিবৰ কাৰণে এইখিনি মাত্ৰ আছে। জোতা ল'ম 1000 rupees। কি কয় এইটো? কি আছিলে? পুমা নহয়, চলা পাহৰিলোঁ নামটো। সেইটো ল'ম টি চাৰ্ট এটা। সেইখিনি হৈছে বাইকৰ তেল খৰচ। তো এনেকৈ অহাকালি যাম আৰু বিয়া আছে বিয়াত পিন্ধিব লাগিবতো জোতা, নতুন চাৰ্ট। এনেকৈ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ। আৰু আপোনাৰ খং উঠিছে। এতিয়া টোপনি লাগিল, ৰাতিও হৈ আহিল। এতিয়া আৰু ঘুমাম আৰু হ'বতো লাগিব।